বেংক কৰ্তৃপক্ষক বুজাব নোৱাৰি মৃত ভগ্নীৰ মৃতদেহ লৈ বেংকত আহিল ভাতৃ। চিন্তা কৰক, সাধাৰণ দৰিদ্ৰ জনতা আজি উপায়হীন বেংক ছিষ্টেমৰ ওচৰত। ওড়িশাৰ এজন দুখীয়া জনজাতীয় ব্যক্তি জিতু মুণ্ডাই মৃত ভগ্নী কলৰা মুণ্ডাৰ বেংক একাউণ্টত জমা থকা 19,300 টকাটো উলিয়াব বিচাৰিছিল। বেংকে তেওঁক একাউণ্টদাৰীক আনিবলৈ বা মৃত্যুৰ প্ৰমাণপত্ৰ আৰু আইনী উত্তৰাধিকাৰী প্ৰমাণ দিবলৈ ক'লে। দৰিদ্ৰতা, অসহায়তা আৰু ব্যৱস্থাটোৰ উদাসীনতাই জিতুক এনে এটা পদক্ষেপ ল'বলৈ বাধ্য কৰালে যে ভনীয়েকৰ কবৰ খান্দি কঁকালটো বস্তাত ভৰাই 5 কিলোমিটাৰ কান্ধত লৈ বেংক পালেগৈ। এই ছবিখন বিশ্বগুৰু আৰু বৃহৎ অৰ্থনীতিৰ দাবীৰ আঁৰত লুকাই থকা প্ৰকৃত ভাৰতৰ ছবি, য'ত আজিও দুখীয়াই সন্মান নাপায়, কেৱল অপমানহে পায়। কোনোবাই হয়তো ক'ব এয়া ছিষ্টেম, কোনো এজনৰ বাবে ছিষ্টেম সলনি নহয়, কিন্তু ছিষ্টেম মানুহৰ সুবিধাৰ বাবেহে হ'ব লাগে, মানুহক যাতনা দিবৰ বাবে নহয়। এনে ছিষ্টেম কেৱল দৰিদ্ৰ আৰু অসহায়সকলৰ বাবে বনোৱা হৈছিল নেকি? নিউজ ডেস্ক ৰিপৰ্ট, যমুনা এনি।